হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো স্বাগতম জনাইছোঁ মোৰ আৰু এটা ব্লগলৈ। তো আজি যাই আছোঁ আমি আকৌ ভেলাঘৰ বনাব। তাৰে দেখাম আপোনালোক আজি কিমানখিনি বনাব। আৰু মোৰ লগত আজিও আছে আমাৰ বিশাল, ছেম ড্ৰেছত ছেম লুকত আছে। আৰু আজি আমি খেৰ কাটিম। এতিয়া বৰ্তমান যাই কিনে খেৰ কাটিম। খেৰ কাটি কিনে কিমানখিনি বেৰা দিব পাৰোঁ আজিও চাওঁ। আমাৰ লগত ব্লগটোত থাকক, আমাৰ লগত চাওক ব্লগটো কিমানখিনি আমি কৰিব পাৰোঁ। আজি ভেলাঘৰটো আপোনালোকক দেখাম নিশ্চয়। চাই থাকক মোৰ লগত ব্লগটো। আজিৰ কি কৰোঁ আমি আজি হ'ব লাগিব কিন্তু ছালখন, হয়নে নহয়? তো গাইছ, আজি ছালখন গোটেই কমপ্লিট কৰিম বুলি ভাবিছোঁ। আমি খানা এটাও খাম বুলি ভাবি আছোঁ এতিয়া। সেই খানাটোৰ কাৰণে মানে এইবিলাক এতিয়া দি কিনে আমি কমপ্লিট কৰিম আৰু ছালখন কমপ্লিট কৰিব পাৰিলেও মানে বাহিৰত কিবা অলপ কৰি কিনে খানাটো খাই দিম। তাৰে পিছত আস্তে আস্তে বেৰাকেইখন কৰি থাকিম। তো গাইছ, সিদিনাখন আমাৰ ভেলাঘৰটো কিছু এনেকুৱা হৈছিল। এইটো চাইড ওপৰৰ ছালখন এইখিনিয়ে হৈছিল, বেলেগ একো হোৱা নাই। তো আজি আমি সিফালৰ যোনখিনি ছালখিনি আছে আপোনাক দেখাই দিওঁ। যিখিনি ওপৰত এইটো হাফ এইখিনি ছালখিনি যে আছে, এইখিনি ছালখিনি কমপ্লিট কৰিম। আৰু আমি মেইন হৈছে এইখন বেৰাখন কমপ্লিট কৰি ল'ম, কাৰণ বতাহটো কাৰণ এইটো চাইডৰ পৰাই বেছিকৈ আহে। চ' আমি এইখিনি কমপ্লিট কৰি ল'ম। এইখিনি তাৰে পিছত কৰি দেখাই আছোঁ আপোনালোকক। আমি দেখাই আছোঁ এতিয়া। তো আজি ভাইটিক ওলাই লৈ নাহোঁ, তাক ওলাই লৈ নাহোঁ, কাৰণ আমিয়ে বনাওঁ এতিয়া। আমি কাটিব যাওঁ, সি অকলে থাকিব। তো আমি দুজনে যাওঁ, ফাৰ্ষ্ট কাটি কিমানখিনি লৈ আহিব পাৰোঁ আপোনালোকক দেখাই আছোঁ। আমাৰ লগত চাই থাকক। ৰছী দা লৈ লৈছোঁ। এতিয়া আমি কাটিম আজি এইফালে কাটিম। ৰাস্তা খোলা আছে জানো? গাইছে এনেকৈ যাব লাগিব। সেয়া আমাৰ পণ্ডিতবিলাক। তো এতিয়া কাটিম আমি, আমাৰ লগত চাই থাকক। আৰু এজন থাকিম বুলি কৈছে, কি বা কৰে, আহে নাহে এনেকৈ কৰিছোঁ। আমি কাটি থাকোঁ, এতিয়া চাই থাকক আমাৰ লগত আমি কিমানখিনি কৰিব পাৰোঁ আজি। হে গাইছ, আমি এনেকৈ পাৰ হ'ব ধৰিছোঁ। আৰু সোমাব লাগিব। কাটিম আমাৰ লগত চাই থাকক। গাইছ দেখছেনে, অলপ ৰখি ল'লোঁ। গাইছ দেখছেনে কিমানখিনি এনেকৈ চাফা কৰিলোঁ, কিন্তু ওলাইছে মাত্ৰ সেইকেইডালহে। তো এতিয়া এনেকৈ আস্তে আস্তে কৰিছোঁ। সি কাটিছে অলপ, মই ৰখি লৈছোঁ। সি কাটি আছে। এতিয়া এইখিনি কটা হোৱাৰ পিছত তাতে দেখাই আছোঁ আপোনালোকক। এইখিনি নি কিনে কিখিনি কৰিব পাৰোঁ তাতেও চাই হওক আমাৰ লগত। আৰু এক পাণ্টা পাইছে, এতিয়া বোলে জাপ পাবৰ কাৰণে ভাবি আছে। নাযায় দে ভাঙি। দগাইছে এতিয়া ই হৈছে, এতিয়া ভাল হ'ব, অলপ কাটিব সহায় হ'ব। তই এইখিনি এটা কাম কৰ, তই এইখিনি থৈ আমি দুটা কাটি আছোঁ নে কি? দহি বান্ধিছে এনেকৈ। আহোঁতে পানী বটল এটা ল'বি দে। আৰু পাৰা যদি ঘিউ অলপ লৈ আহিবি, ইয়াৰ মাথাটোত অলপ দি দিওঁ মই। গাইছ দেখছেনে তালোৱাৰ কাৰণে কেনেকুৱাকৈ সেয়া কৰিব ধৰিছে, কি ক'ম আৰু। পানী বটলটো লৈ আহিবি দিছি যে তালু। গাইছ, কি ক'ব তালুখনৰ কাৰণে। তো গাইছ, এইফালে ই আছে, এইফালে ই নি আছে। এইফালে পৰা মনোজ আহি গ'লে মাত্ৰই হ'ব লাগিব আৰু নেকি আজি ছালখন কমপ্লিট। চেষ্টা কৰিম কমপ্লিট কৰিব। তাৰে প্ৰথম আমাৰ টাৰ্গেটটো ছালখন আছে। সেয়া এওৰা আছে, কৰি আছোঁ, চাই থাকক আমাৰ লগত। তো গাইছ, আমাৰ ইয়াতে কাটা হ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাম। আমাৰ মানুহো আহি পিছে আজি মানুহো আহি পিছে। তো আজি এইখিনি কাটো। এতিয়া কাটি কিনেহে আমি দেখাই আছোঁ আৰু কি হয়। এইখিনি দীঘলখিনি কাটো, ফাৰ্ষ্ট দীঘলখিনি কাটি লওঁ। তো গাইছ, আমাৰ প্লেনটো অলপ চেঞ্জ হ'ল। এতিয়া আমি ফাৰ্ষ্ট ছালখন বান্ধি ল'ম। ছালখন বান্ধি কিনেহে আকৌ কাটিব যাম। যিমানখিনি হয় চাই ল'ম। ছালখন বান্ধি কিনে বাকীখিনি আমি কাটিব যাম। ওপৰৰখিনি বান্ধি কিনে এইখিনি বান্ধিম আৰু কাটিম তাতে যাই। এতিয়া বৰ্তমান তাতেই যাওঁ বান্ধা। আপোনালোকক দেখাই আছোঁ কিমানখিনি কৰিব পাৰোঁ, চাই থাকক আমাৰ লগত। প্ৰায় হ'লে আমাৰ ওপৰৰ ছালখন, আৰু এইখিনি কাৰণে অলপ ধুনীয়া দেখাইছে। এইখিনি খাৱাৰ কাৰণে মানস হ'ল নেকি? এইটো চাইডে হ'ল নেকি? এইটো চাইডে এইখিনি গাইছ, এইখিনি দিয়াৰ পিছত কামিকেইটা বান্ধি দিওঁ। এইখিনি পিছত কামিখিনি বান্ধি কিনে ইফালৰ বেৰাখন, এইখন বেৰাৰ কাৰণে মাথা মাৰিব লাগিব। 1 তাৰিখে চাগে খানা এটা খাব বাৰু, নাখাব আৰু চাই লওঁ কি হয়। তাৰপিছত ইহঁতে এনেকৈ গাইছ চাব পাৰে। ভেলাঘৰৰ কাম কৰিব এৰি কিনে গাইছ, কি ক'ব আৰু। আমি তিনিটাই মৰি আছোঁ এনেকৈ। ইহঁতে অকল কাটবহে যাব, ইহঁতক কাটবই দিব লাগিব। ইয়াৰ ওপৰত কামি বান্ধলি হ'ল। ভিতৰৰ পৰা নহয়, বাহিৰৰ পৰা দি হ'লে গাইছ। আৰু অলপমান আছে দেখাইছোঁ। তো গাইছ এনেকৈ
ইফালে কাটব গৈছিলোঁ কিন্তু ইফালে চিধিল হৈছে বস্তুবিলাক চিধিল হৈ থকা নাই তো ৱালৰ ওপৰে গৈছিলোঁ ৱালৰ ওপৰে যাইছে এইবাৰ এই ইফালে কাটব এটা আগবাঢ়ছে এই সিটো একেবাৰে আগবাঢ়ছে তেতিয়া এনেকৈ যাই আছোঁ গাইছ ভগৱানক চিন্তি মাৰিয়ে দিওঁ আৰু জাপটো যি হয় দেখা যাব আইঅ কৃষ্ণ গাইছ তো তেনেকৈ যাই আছোঁ আমাৰ ওপৰৰ চালখনৰ কাম হ'লে এতিয়া বেৰাৰ কাৰণে কাটব লাগে বাছ এতিয়া চাই থাকা আমাৰ লগত কিমানখিনি কাটো তো গাইছে ইয়া মানুহ এটা কাটি আছে ই ওলাই আছে এই সিহঁত দুটা ইফালে ওলাই আছে আৰু সি ওলাই টানি আছে মই ওলাই দি আছোঁ আকৌ মই কাটিম সি ওলাব এনেকুৱা ধৰণে মিলা মিলি কৰি কিনে কাটি আছোঁ আৰু কেনে ফিল মানুহ ভিতৰত কৰিব লাগিব আৰু গাইছ আজিয়ে যদি এইখিনি কাটি ওলাব পাৰোঁ তেতিয়া আৰু চিন্তা নাই আৰু গাইছ সেইকাৰণে আজি অলপ লাগছোঁ আৰু লাষ্ট বছৰতে কমপ্লিট কৰি দিয়াৰ মাথা মাৰছোঁ এই সিহঁত দুটা ইফালে কাটি আছে ইফালে আছোঁ গাইছ চাই থাকক আমাৰ লগত বাবা তুমি এইকেইডাল কি আনিছা পঢ়াকেইডাল পঢ়ি গৈছে ইমান বুজা এটা আনছি দেখান ভাল হোৱা নাই এইয়া কোঠাৰখন লোৱা নাই মিচিটো এই কি কৰিছা এই চাক গাইছ কিমান ডাংছি বহুত ওজন ন মনোজ বাবু মই ইফালে পিছে তাকেতো এই নাই লোলা এই কি কৰি লোলা লোলা অকণমান এৰিও গ'ল কথা নাই দাগ দিবা লাগে যাব লাগে দাগ বহিব লাগে প্ৰথম বাৰ দি নাই দাগ আৰু গাইছ এটা চবতকৈ মজা বস্তু ইয়াতে প্ৰত্যেকবাৰে এটা দাগ চিন ৰয় ভেলাঘৰ বনোৱা এইবাৰ বহা নাই এবাৰ বহা নাই বহাই দিওঁ এতে এটা বহাই দিয়া আঙুলি দে বহে আঙুলিত মোৰ গাইছে ইয়া অলপমান বহি গ'ল তো দাঙি দিচোন দাঙি দে গাইছে ইয়া ইফালে বাহুবলী চং লগাই ল'ম মেগী চেগী মই লৈ আহিম বাচনটো তহঁতে লৈ আমি তুমি লগালে বাচনটো মেগী কেই পেকেট মান লাগিব কেইটা মানুহ 4টা মানুহ 10 টকা মেগি আনিলে 4টা মানুহ 3 পেকেট আনিলে হ'ল 3 পেকেট 4 পেকেট 5 পেকেট লৈ এই তো তাকো লৈ নি হ'ল তো গাইছ এতিয়া আমাৰ ডিচিজন হ'ল কি এতিয়া আমি গাবা আবেলি আবেলি বনাম বুলি ভাবিছোঁ ইফালেখিনি কৰিম আৰু কিবাকে যিখিনি হয় মানে গধূলি টাইমত বনাম আৰু লাইট চাইট কিবা এটা আনি না গধূলি ইমান আন্ধাৰ হোৱাটো নহয় এতিয়া ভাত পানী খাই ফোন মাৰি আছোঁ আৰু বঢ়িয়াকৈ চব বিশাল আৰু মই আকৌ ভাত পানী খাই কিনে ওলাই আহিলোঁ সি আহিছে পিছে আমি দুটাই ফাঁচ আহোঁ আৰু নে কি সদায় আমি দুটা আৰু বিশাল কেনে পিছে ভাত কিহে দি হে হাতেদি আঞ্জা কি বনাইছে ফাঁচ আমি দুটাই আহিব লাগে না সদায় এতিয়া কি হয় কাম আছে আৰু বাকী আৰু এতিয়া বাকী আছে বেৰাৰ কাম বেৰাখন হ'লে হৈ গ'ল আৰু নে কি এতিয়া আমি দুইটাই যাই আছোঁ এনেকৈ তো গাইছ এয়া আমি আহিলোঁ আমি দুটাই ফাৰ্ষ্ট দি থাকিম মনোজক ফোন মাৰোঁ মনোজ আহে নে নাহে তাৰে পিছত মনোজ আহে যদি আহি থাকক নাহিলেও আমি দুটাই লাগি যাম আৰু বাবুক ওলাম এতিয়া চাগে যদি মাকে ওলাব দিয়ে তো বাবুকো ওলাই ল'ম তো চাই থাকক আমাৰ লগত তেনেকৈ ইয়াক ওলাই লৈ আহিলোঁ মনোজো আহিছে আমি এতিয়ালৈ কৰি থাকোঁ দুইজনে এইখিনিতে দেখাত কিন্তু বহুত কম লাগে গাইছ টানি বান্ধাৰ পিছত এনেও কমেই লাগে যেনেকৈ এইখিনি বহুত কমৰ নিচিনাই লাগিছিল কিন্তু এতিয়া আপোনালোকে চাব পাৰে এইখিনি হৈয়ে গৈছে ভালোখিনি ইফালে হৈ গৈছে আৰু মোবাইলৰ কেমেৰাত পাতল হৈছে কিন্তু বহুত মানে পাতলে লাগছে ইয়াক একেবাৰে একদম জোচ দেখাই লৈ আহিছে সি তো এতিয়া আমি দুইটা কৰি থাকোঁ আৰু তো গাইছ এনেকৈ আমাৰ এইখন বেৰা দিয়া কমপ্লিট এইখিনি ওপৰতে ইয়াক আমি বান্ধি গৈছে লাষ্ট পূৰা মূৰামূৰিকৈ আনিছিলোঁ গাইছ আৰু এইফালে আমাক সহায় কৰি দিবৰ কাৰণে মামাও আহিছে আচ্ছা আছো বঢ়িয়া এইফালে মামাও অলপ সহায় কৰি দিলে লাষ্টৰ ফালে অলপ দেখাই দিলে এইটো চাইড এনেকৈ ৰাখিছোঁ এইখিনিত কিবা অলপ দি দিম লাষ্টত খানা খোৱাৰ সময়ত এইখন এনেই আনি কিনে তাৰ পৰা আনি কিনে ইয়াতে দি থৈ দিছোঁ আৰু এতিয়া ভাবিছোঁ মেগীৰ খানা এটা খাওঁ বুলি নেকি
নে বাচন লগালে মই ধুই দিম আৰু তই ধুই দিবি গাইছি বাচন ধুব বোলে তো ভাবিছোঁ এটা খাই দিওঁ আমি কিজনে লাহে কৰি খাই দিওঁ বুলি ভাবিছোঁ তো আমাৰ লগত চাই থাকক আৰু আছে ভিডিঅ' অলপ আৰু এটা আছে আহে যদি তাৰ পৰা আহে যদি সিও যোগদান দিব পাৰিব তো এইখিনি কামি বান্ধাৰ পিছত আমাৰ আজিৰ কাম সমাপ্ত আজিৰ মানে প্ৰায় কাম সমাপ্ত এয়া আৰু এতিয়া নকৰোঁ একদম বিহুত সেই একদম বিহুৰ ব্লগৰ লগতে মই দি দিম এইটো একদম বিহুৰ ব্লগৰ লগতে এইখিনি দি দিম আৰু যদি ইটানে খৰি চৰি কাটব যায় এইকেইদিনৰ ভিতৰতে তো তেতিয়া মই সেনেকৈ দি দিম তো চাই থাকক আমাৰ লগত ভিডিঅ'টো তো গাইছ পূৰা লাইট চাইট লগাই লৈছে ইও আহি গৈছে এতিয়া আমি খাম মেগীৰ খানা পূৰা লাইট লগাই লৈছোঁ ইফালৰ পৰা পূৰা 100 পাৱাৰ বাল্ব লগাই লৈছোঁ জুই পুৱাব পাৰি গাইছে এনেকুৱা গৰম হৈছে এতিয়া মই বনাম এয়া এটা ইফালে ইহঁতে যুঁজাযুঁজি কৰি আছে আৰু ইফালে বেৰাখিনি কৈছে আমি এনেকৈ কমপ্লিট কৰোঁ আৰু এইখিনি এনেকৈ লাষ্টৰ ফালে কমপ্লিট কৰিম আৰু এতিয়া চাওক আমাৰ পূৰা একদম আছে সি পাহৰিলি বোলে কয় আজি আছো আমাৰ মোৰ ব্লগকেইটা চাই ভাল লাগেনে ভাল লাগে গাইছ যিমান পাৰে ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইবাৰ লাগে যিমান পাৰে শ্বেয়াৰ কৰি দিব মই এইটোৱে বিচাৰোঁ যদি যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ে ইফালে এতিয়া সেইখিনি সৰি আছে আৰু অকণমান সৰি লৈ আহিম এতিয়া এইকেইটা দি আৰু চাওক গাইছ এনেই পাতল পাতল লাগে আৰু এই খেৰবিলাক যিমান যত আছে চব ওপৰত জাপি দিম চাওক গাইছ এতিয়া কি ধুনীয়া লগা হৈছে এইটো এখন বেৰা আছে সেইখিনি তৰজাই দি থৈ দিছোঁ আৰু ইফালে এনেকৈ আছে এইখিনি খানা খোৱাৰ দিনাখন এনেকুৱাই কৰিব লাগিব নে কি এনেকুৱাই কৰোঁ এই সিদিনাখনৰ ভিতৰতে বনাব পাৰে ন সেইদিনাখন আমি এনেকৈ বনাম চাব আমাৰ লগত মই দেখাম আপোনাৰ বিহুত খানা খোৱা বা যেতিয়া যেতিয়া খানা খাওঁ যিয়ে নকৰোঁ মই বা কিবা ক'ৰবাত গ'লেও আপোনালোকক দেখাম বা কেনেকুৱা চিষ্টেমত যাওঁ কি কৰোঁ তাতে কিমান ধেমালি ফূৰ্তি বা কিমান এনজয়মেণ্ট কৰোঁ সেইবিলাক চব দেখাম তো আজি দেখালৈ দিনত বনোৱাৰ পৰা দেখাইছোঁ এতিয়া ৰাতি খানা খোৱালৈকে দেখাম এইখিনি দেখাব পাৰিলে তথাপিও মই আজিৰ দিনটো যিখিনি হৈছে মই সেইখিনি দেখাইছোঁ আৰু ব্লগটো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট নকৰে যিমান পাৰে কমেণ্ট কৰি চাবচোন ভাল লাগিলেও কমেণ্ট কৰিব বেয়া লাগিলেও কমেণ্ট কৰিব এয়া এতিয়া খেৰ তাৰে ওপৰত খৰি দিম দুডালমান পলিথিন দি দিম টোপ পাই যাতে প্লাষ্টিকবিলাক পৰি যায় এতিয়া বঢ়িয়াকৈ সিহঁতে গ'ল সিফালে গাইছ মই কৰিব লাগিব এতিয়া আমাৰ চেফ আছোতো নে কি চেফ ডাংগাৱালা মই আছোই গাইছ ইমানখিনি নাজানো দিয়কচোন খৰিত তথাপিও চেষ্টা কৰিম আৰু বনোৱাৰ খৰিটো যিহেতু ব্যৱহাৰ কমেই আমাৰ নায়েই যায় প্ৰায় দাখন লৈ গ'ল ন এতিয়া পলিথিনটো জ্বলাই লওঁ নে কি খেৰতো জ্বলা গাইছ জুই জ্বলি গ'ল হাঁচি হাত লোহাৰ লগ এই লাংগেল লাইট গ'ল গাইছ এ লাইট যোৱা না প্ৰব্লেম হৈছে কোনোবাই নুমাইছে আমাৰ লাইট আছে চা এই পিছে চাচোন টকা মই কেনেকৈ চাব যাব নে বাল্বে ফিউজ গ'ল ফিউজ নাযায় ৰ ফিউজ গ'লে এইকেইটা আহিছে যেন লাগছে লাইট ফিউজ গ'ল নেকি নাই গাইছ লাইট ফিউজ যোৱা নাই আমাৰ সিফালে কিবা প্ৰব্লেম হৈছে চাই আহোঁ তো গাইছ ইয়াৰ পৰা দেখোন গাইছ ইয়াতে এটা প্ৰব্লেম হৈছে এইখিনি খোলা গাইছ এইখিনি খোলা কি ক'ম আৰু গাইছ জুই জ্বলিছে অলপমান জ্বলিব দিওঁ ধৰ নাহে নজ্বলাই দিয়া জল্দি আৰু কি হ'ব পানী মাত দিম দে পানী আনছা নে নাই এক জকে দি হ'ব নে একবাৰ দৌৰিব যাব লাগিব মই তই দৌৰিব লাগিব অঁ বহা পৰা আহিছে নেকি চৰু বহে দিয়া আৰু হৈ গৈছে হৈছেই চেফ ডাঙ্গা বেলা পানী দি ললো
খৰি সোমা খৰি গেলে আধা পুৰা নাই যোৱা ৰ। টুপিটো কোনে নিলে চান্দাৰাৰ টুপি লৈ গ'ল গাইছ টুপি লৈ গ'ল এই পানী দি দিলোঁ অলপ দি দিওঁ নেকি আৰু দি দে এতিয়া পানী গৰম হোৱালৈকে ৰখোঁ পানীখিনি গৰম হোৱাৰ পিছত ইয়াতে মেগী দি দিম বেলেগ একো নকৰোঁ চিম্পুল কৰি মেগীখিনি দি দিম মেগীখিনি সিজাৰ পিছত তাৰে পিছত এটা কণী ভাঙি দিম তাত আৰু অলপমান টাইম থাকি কিনে মছলাখিনি দি কিনে বাছ হৈ গ'ল আমাৰ মেগী চাই থাক আমাৰ লগত এতিয়া পলিথিন আছে খাবৰ কাৰণে গাইছে আকৌ আনবই পাহৰিলোঁ এতিয়া সেয়া লৈ আহোঁ তেতিয়ালৈ পানীখিনি গৰম হৈ থাকক এই পলিথিনো কণিছে চাবি ঘূৰা নকৰবি তই লৈ থাকা তোতে কোনোবা এডাল খৰি বৰাবৰ বেয়াকৈ ধৰিছে ন এই কাঠ খৰি ডাল এই কাঠৰ টুকুৰাটো মাহীয়ে কৈছিলোঁ বেছি ধুৱাব বুলি তো গাই সিহঁতে এনেকৈ আহি পালে আৰু আমাৰ সিহঁতে অহালৈকে পানীখিনিও গৰমেই হ'ল পুৰা পাত চামুচ লৈ আহিছোঁ আজি যে চুৰ কৰা মাথা মাৰিলে তো গাইছ এতিয়া মেগীখিনি বহাই দিওঁ এই আহি গ'ল আমাৰ মেগী এতিয়া কণীও আছে গাইছ ফাৰ্ষ্ট মেগীখিনি সিজাই লওঁ থানাচকে যাবা দে ধৰ ওলা চাওঁ চুৰি দা কটাৰী কয় কিমান কণীটো মোক দিয়ে ফাৰ্ষ্ট মেগী এতিয়া যাবলৈ গিলি দে পেকেটটো ফাৰ্ষ্ট যাব আমাৰ মেগী তাৰে ভিতৰত এইটো মছলা পেকেটটো ৰাখি দিলোঁ মনোজ ফাৰ্ষ্ট মেগী ডাইৰেক্ট কথা কৈছে নেকি কিন্তু ভাঙি দিলোঁ গাইছ আমি মানে বেছি দীঘল কৰি খাই ভাল নাপাওঁ মই ভাল পাওঁ নেকি দীঘল কৰি নালগে এয়া এটা আছে সেইকাৰণে তাৰ কাৰণে আছে তো গাইছ জুইকুৰা মাজতে নুমাই গৈছিল চেব দাংগাৱালা ইজ হিয়াৰ ডোন্ট ফিয়াৰ ইয়াৰ বুলি কৈছে মাথাত দি নাই এডালো গাইছ ধোৱা ইয়াৰ ঘৰা দিবে কণী কিহৰ কণী নাজানো কিন্তু কণীটো যাব আমাৰ গুচি গ'ল কণী চেলটো থৈ দিলোঁ আমিতো আস্তেকে মিলাই দিম অ' মনোজ আগ লাগা দি তুমি নজানে ধোঁৱা হুৱা হে এতিয়া মছলা প্ৰায় দিব পৰা হৈয়ে গৈছে জুইকুৰা অলপমান ভালকৈ লাগিলে অলপ সেয়া হ'লে মছলাটো আমি দি দিওঁ পুৰা জুই দিব লাগে খালি আমি এইটো জানো গাইছ কি তেতিয়াৰ পৰা কিয় ধোৱা আছে ভাবিছোঁ কেঁচা খৰি কিবা জুইটো এটা চাইডে বেছিকৈ উঠে ন সোমাই দিওঁ কেৰাহী উঠি পৰিল খৰি সোমাওঁতে জেবি কামত ইষ্টিয়া বেছ মায়েৰ আদা নেহৰু পেষ্ট নহয় মেগী মছলা অকণমান কমি যাব বুলি পানীটো কমি গৈছিল আৰু কমি যাব বুলি অলপ পানী দি দিছোঁ তাৰপিছত আন্টি হৈ গ'ল চব বেয়া কথা কৈছোঁ আন্টি ভাল পাওঁ না মই কিন্তু সেনেকুৱা নহয় দেই মোক কি ভাল পাই লাভ নাই হেল্ল' তই জানিছ চলি পৰব দে যাবি এটা কথা নাই
চুলি পৰব কি জানে আচ্ছা চুলি পৰব থাকিলে কিবা এটা টপা তেল চেল সানি আহিছা নেকি মানে এটা তেল দিব পাৰিলো হয় গাইছ প্ৰায় হ'লেই মেগী আৰু নালাগে খাবৰ কাৰণে ৰেডি নে মেছেজ কৰিছিল ৰেডি গাইছ অলপ তলত লাগি গৈছে আৰু নাই আৰু এই পানী কমি যাতে তথাপিও চলি যাব গাইছ এই আমাৰ মেগী হৈ গ'ল দে নুমাই দিম নেকি তো গাইস পেকাটো তো এতিয়া গাইছ আমাৰ নুমুৱা ষ্টাইল টেকনিকটো অলপ কেজুৱেল গাইস শুনিছা না গাইস ইফালে গাই এই কাপোৰ আছে তো বেক সাইডে কাপোৰ আছে বেক সাইডে এ ভাঙিলে এই কেৰাইছা না এইয়া গাইছ আমাৰ এতিয়া নুমুৱা ষ্টাইল এইটো বিনা কাপোৰ আপোনালোকৰ যদি ক'ৰবাত খানা খাব যায় এইটো বস্তু ট্ৰাই কৰি চাব এ দেশী জুগাৰ দেশী যোগাৰ এইখিনি জুইখিনি জ্বলি থাকক এতিয়া নুমাই নিদিওঁ এই বনফায়াৰ হ'ব এটো আন্টি জুগাৰ বুলি কয় আন্টি এয়া বহি ল'লে দেখছে মোৰ চকীখনত তো এতিয়া মেইন বস্তু হৈছে বিলোৱাটো তো গাইছ এয়া এনেকে পুৰা জুই লগাইছোঁ এয়া মেগী হৈ গ'ল মামা আহি গৈছে ইফালে মামাও আহি গ'ল সুধি গান চা আকৌ এটা ইমান ঠাণ্ডা নাই কিন্তু এয়া বিলাপ আহি গৈছে কোনডাল এইডাল এইডাল কিন্তু বিহুৰ কাৰণে ভাল খৰি এইডাল আৰু এতিয়া আৰু এতিয়া পুৰিব নালাগিছিল আমি হোমত দিব লাগিছিল এইটো ডাল জ্বলা খৰি একো নহয় জ্বলা খৰিটো জ্বলেই বাৰু তো মই ইমান কোৱা নাই কিন্তু বস্তুটো আজি ঠিক আছে তো গাইছ এয়া মেগী আমাৰ হাতত আহি বেছি গৰম গৰম আৰম্ভ কৰা কেনে আহিছে বিশাল বেয়া আহিছে চুলি পৰছি ৰে তোৰ এ তো চুলি পৰব দে চাবি এ নানি তোৰ চুলি পৰছি মোৰ তালুখনৰে একদম ঠাট্টা কৰি থাকে কি ক'ম আৰু ইফালে আমাৰ মা আছে মাও আহি গৈছে খাবৰ কাৰণে কেনে হৈছে বাহি অ' বাহি কেনে হৈছে কেনে হৈছে প্ৰিয়ম ভাল হৈছে নে চলি ইয়াত ভাল হৈছে নে ভালকে ক থামি এই সি নাখায় তাৰ পাতখনৰ পৰা লৈ ল যোনে যোনে ল তো গাইছে এনেকৈ চবৰে খোৱা হ'ল চবে খাই বৈ তো মোৰো খোৱা হ'ল এতিয়া আমি বস্তুখিনি জুই কুৰা ভালকৈ নুমাওঁ কাৰণ ভেলাঘৰৰ কথাটো চব শুকান জ্বলি যাব পাৰে তো এতিয়া আমাৰ হৈ গ'ল চব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যিমান পাৰে আশা কৰিছোঁ চবে ভাল পালে মোৰ ভিডিঅ'টো চাই কিনে আশা কৰিছোঁ নেক্সট ব্লগটো যাতে চাই আৰু যিমান পাৰে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব